নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ লাষ্ট ডেট ৰিমাইণ্ডাৰ হিচাপে এই ভিডিঅ'টো বনাইছো। তো ভিডিঅ'টোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইটো হৈছে ডাইৰেক্টৰেট অফ আয়ুষৰ অফিচিয়েল ৱেবছাইট। তো আপোনালোকে এই ৱেবছাইটটোলৈ আহিব আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো আপোনালোকক লিংকটো দি দিম। তো ইয়াতে আপোনালোকে দেখা পাইছে 2 ছেপ্টেম্বৰ 2022ত এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছিল। তো ইয়াতে লিখিছে এডভাৰটাইজমেণ্ট ফৰ ভেৰিয়াছ পজিশ্যন আণ্ডাৰ নেশ্যনেল আয়ুষ মিছন আছাম। তো ইয়াতে প্ৰায় 130টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছিল। তো ইয়াতে এডভাৰটাইজমেণ্টখন চোৱাৰ বাবে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এই পেজখন খোল খাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে অনলাইন এপ্লাই। তো ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। তো প্ৰথমতে আমি এডভাৰটাইজমেণ্টখন চাম। তো ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টখনত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এই এডভাৰটাইজমেণ্টখন ডাউনলোড হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে এই পদখিনি আপোনালোকৰ দুধনৈ, গোৱালপাৰা, চিএম চাপৰি, মাজুলীৰ কাৰণে পদকেইটা মুকলি কৰিছে আৰু এই পদকেইটাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 18 ছেপ্টেম্বৰ 2022। তো আজি হৈছে 16 ছেপ্টেম্বৰ। তো তেনেক্ষেত্ৰত হাতত আপোনালোকৰ মাত্ৰ 2 দিন সময় বাকী আছে। তো আপোনালোকে 2 দিনৰ ভিতৰতে অনলাইন এপ্লাইটো কৰিব লাগিব। তো ইয়াতে কি পদ মুকলি হৈছে সকলোখিনি ইয়াতে চাব পাৰে আৰু ইয়াতে দৰমহাৰ নিৰিখখিনি দিয়া আছে আৰু ক'ত কিমানটা পোষ্ট মুকলি হৈছে সেইখিনি চাব পাৰে। মেলৰ কাৰণে বা ফিমেলৰ কাৰণে কিমানটা পোষ্ট আছে আৰু ইয়াতে কোৱালিফিকেশ্যনখিনি দিয়া আছে। তো মেডিকেল অফিচাৰ, তাৰে পিছত ৰেচিডেণ্ট মেডিকেল অফিচাৰ, তো ক'ত কিমানটা পদ মুকলি হৈছে, লগতে দৰমহা আৰু কোৱালিফিকেশ্যন, তো সকলোখিনি চাব পাৰে। তো ইয়াতে মিনিমাম আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। তো ইয়াতে চাব পাৰে চকীদাৰৰ কাৰণে 6টা পদ মুকলি কৰিছে। মিনিমাম 8 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াতে কোনো ধৰণৰ মেক্সিমাম কোৱালিফিকেশ্যন লিখা নাই। তো ইয়াতে বিকম, বিএছচি, বিএ যিসকলে কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। বয়সটো 21ৰ পৰা 45 বছৰ বয়সলৈকে। তো ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগত এই এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব। তো আপোনালোকে 18 ছেপ্টেম্বৰ 2022লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 4 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাইটো আৰম্ভ হৈছে। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। ধন্যবাদ।